নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আমি জানো যে ফুল সকলোৰে প্ৰিয়, যিহেতু লকডাউন হোৱাৰ পিছৰে পৰা সকলোৱে ফুল ৰুবলৈ আৰম্ভ কৰিছে আৰু ঠিক তেনেকৈ ৰুইছেও। কিন্তু ফুলৰ যিহে দাম, সেয়াটো সকলোৱে জানে। আমি কিছুমান ফুল কিনিব বিচাৰিলেও কিনিব নোৱাৰোঁ, কাৰণ খৰচটো বহুত হৈ পৰে। সেয়ে ভাবিলোঁ মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াওঁ, যিটো ভিডিঅ' চালে আপোনালোকৰ বহুত সহায় হ'ব। ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে অতি কম খৰচতে কোনো ফুল নিকিনাকৈয়ে এটা ফুলৰ পাতৰ পৰাই আপোনালোকে বহুত পুলি সৃষ্টি কৰিব পাৰিব। তেতিয়াহ'লে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এটা নাৰিকলৰ খোলা হয় আৰু তাত মই বালি দিছোঁ আৰু লগতে অলপমান মাটি দিছোঁ। আৰু এই পাতটো আপোনালোকে দেখিছে, এই পাতটো হৈছে এটা কালাঞ্চু পাত। বৰষুণৰ পৰিমাণ বেছি হোৱাৰ বাবে মোৰ কালাঞ্চুজোপা মৰি গৈছে। সেয়ে মই ভাবিলোঁ ইয়াৰ পাত কেইটামান ছিঙি আনি অ'ত গুজি দিওঁ। পাতটো শিপা ধৰিছেনে নাই আপোনালোকে মাজে সময়ে উলিয়াই চাব পাৰে, কিন্তু মই দেখুওৱা ধৰণে আকৌ পাতটো আপোনালোকে এনেদৰে মাটিত গুজি দিব। আৰু ইয়াত দেখা এই দীঘলীয়া পাতটো হৈছে এটা চাকুলেণ্টৰ পাত, আৰু আপোনালোকে ভালদৰে চালে দেখিব তাতো অলপ ৰঙাকৈ শিপা ধৰিছে। আৰু নেক্সট আহিছোঁ আমি এইজোপালৈ। এইজোপা হৈছে মাদাৰ অফ থাউজেণ্ড। ইয়াৰ পাতখিনি দেখিছেনে ইমান সুন্দৰকৈ ওলাইছে। ইয়াৰ পাত যদি আমি মাটিত পেলাই দিওঁ তথাপিও নতুনকৈ পুলি গজি ওলায়। ইয়াৰ ৰোৱাৰ পদ্ধতিও তেনেই সহজ। ইয়াৰ পাত যদি আমি ছিঙি আনি মাটিত অলপমান প্ৰেছ কৰি দি দিওঁ তেতিয়াই হৈ যায়। আৰু দুদিনমানৰ পিছত আপোনালোকে দেখিব এই ছাইডত যে আছে মোৰ এই পুলিকেইটা, তাৰে এটা পুলি হয়। ইয়াৰ পাছত আহিছোঁ মই এটা চাকুলেণ্টৰ ওচৰলৈ, যিটোক ডংকি টেইল বুলি কোৱা হয়। এইটো দীঘলকৈ ওলমি যায়, ইয়াক হেঙিং কৰিবলৈ খুবেই ভাল। আৰু এইটো ৰোৱা মোৰ বহুত দিনেই হ'ল, কিন্তু এইটো নাবাঢ়ে। সেয়ে মই ভাবিলোঁ ইয়াৰ যদি পাত কেইটামান মই মাটিত দি থওঁ, তাৰ পৰা যদি পুলি ওলায় তেন্তে খুবেই ভাল হ'ব। আৰু আপোনালোকে ভালদৰে মন কৰিছেনে, যিটো পাত মই মাটিত দিছিলোঁ সেই পাতটোৰ পৰা নতুনকৈ এটা কুঁহি ওলাইছে, দেখিছে আপোনালোকে। এই পাতটো মাটিত দিয়া মোৰ কমেও আজিৰ পৰা 9 দিনমান হৈছে। ইমান সোনকালে পাতটো ওলালে আপোনালোকেও ঘৰত এনেদৰে ট্ৰাই কৰি চাব পাৰে। যদি কোনোবাই ডংকি টেইল দিয়াত অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে 2টা বা 3টা পাত খুজিব পাৰে। আপোনালোকে এনেদৰে মাটিত যদি ডংকি টেইলৰ পাতটো দি থয় তেতিয়াহ'লে 10 দিনৰ ভিতৰত ৰিজাল্ট পাই যাব। আৰু ইয়াৰ লগতে মই আন এটা চাকুলেণ্টৰ পাত ইয়াত দি থৈছিলোঁ, যিটোৰ ফলাফল একেই। আৰু এইজোপা হৈছে মাদাৰ অফ মিলিয়নছ, যিজোপা মাদাৰ অফ থাউজেণ্ডৰ দৰে একেই হয়, কিন্তু ইয়াৰ পাতবোৰ অলপ জোঙা। ইয়াৰ ৰোৱাৰ পদ্ধতি একেই, ইয়াৰ পুলিবোৰো তেনেদৰে ৰুব লাগে। আপোনালোকক আকৌ নতুনকৈ নেদেখাওঁ ইয়াৰ প্ৰচেছটো, কিন্তু আপোনালোকক মই এই পাতবোৰ ৰুই থোৱাৰ পিছত ডাঙৰ হোৱা পুলি কেইটামান দেখুৱাব বিচাৰিছোঁ। এতিয়া আহিছোঁ এইজোপালৈ। এইজোপাৰ নামটো মই নাজানো, আপোনালোকৰ কোনোবাই যদি জানে মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোকে মন কৰক যে ইয়াৰ এটা পাত মই এনেদৰে মাটিত গুজি থৈছোঁ, আৰু আপোনালোকে ভালদৰে দেখিছে শিপা ওলাই আহিছে ইমান ধুনীয়াকৈ। আপোনালোকে যদি এইখিনি মাটিতো ৰুই থৈ দিয়ে এনেদৰে, ইয়াত নতুনকৈ পোখা ওলাব। এইজোপা কি হয় আপোনালোক চাগে সকলোৱে জানে। এইজোপা হৈছে স্পাইডাৰ প্লাণ্ট, যিজোপাক ইনডোৰ প্লাণ্ট হিচাপে ঘৰৰ ভিতৰত ৰাখিব পাৰি। আৰু ইয়াৰ বহুত বেনিফিট আছে। আৰু এইজোপাই এয়াৰ পিউৰিফাই কৰে, লগতে অক্সিজেনৰ মাত্ৰা বঢ়ায়। ইয়াক বিশেষকৈ ঘৰৰ খিৰিকী কিনাৰত ৰাখিব লাগে, যিহেতু তাৰ পৰা বায়ু চলাচল হৈ থাকে। ইয়াৰ ডালবোৰত লাগি থকা পুলিবোৰ আপোনালোকে যদি মাটিত ৰুই দিয়ে তেতিয়াও আপোনালোকে এজোপা স্পাইডাৰ প্লাণ্ট পাব পাৰে। শেষত মই এটা স্নেক প্লাণ্টৰ টুকুৰা দেখাইছোঁ, যিটো 3-4 মাহমানৰ আগত মই এনেদৰে পানীত থৈ দিছিলোঁ। আৰু এতিয়া আপোনালোকে দেখিছে কি ধুনীয়াকৈ পুলি ওলাইছে 4-5টামান। আৰু এনেদৰে আপুনি এইটো ৰুই থ'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনালোকেও ফুল ভাল পায় তেন্তে মই দেখুওৱা ধৰণে আপোনালোকে ফুলৰ পাতৰ পৰাও পুলি সৃষ্টি কৰিব পাৰে। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।